হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ আহিলোঁ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টিত মই ফুলৰ বাবে খুব প্ৰয়োজনীয় লিকুইড সাৰ 5 বিধ মান দেখুৱাম কেনেকৈ প্ৰস্তুত কৰিব লাগে, যিবিলাকে আপোনালোকৰ ফুলজোপা ফুলাত খুব বেছিকৈ সহায় কৰিব, লগতে ইয়াৰ গ্ৰথো ভাল হ'ব আৰু ফুলবিলাকৰ ৰংবিলাকো উজ্জ্বল হৈ উঠিব। ভিডিঅ'টি সম্পূৰ্ণকৈ চাই যেন, লগতে আপোনালোকে ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনত পাই থাকিব। তেনে আহক মই লিকুইড সাৰ কেনেদৰে প্ৰস্তুত কৰিছোঁ আপোনালোকক দেখাই লওঁ। প্ৰথমে আহোঁ কলৰ বাকলিৰ পৰা কেনেকৈ লিকুইড সাৰ প্ৰস্তুত কৰিব লাগে সেই বিষয়ে। এয়া মই কলৰ বাকলি কাটি লৈছোঁ। আজি মই কাটিছোঁ এইখিনি মই 2-3 দিন এনেদৰে পানীতে থৈ দিম। তাৰপিছত চেকি লৈ ফুলৰ গুৰিত দিম। এইখিনি পানী 2-3 দিনৰ পিছত চেকি লোৱা পানীখিনি ডাইৰেক্ট মই দি নিদিওঁ। ইয়াত মই দুগুণ পৰিমাণৰ পানী মিক্স কৰি ফুলৰ গুৰিত দিম। আপোনালোকেও তেনেকুৱা কৰিব। কলৰ বাকলিত যথেষ্ট পটাছিয়াম থাকে, যিবিলাকে ফুলজোপা ফুলাত যথেষ্ট সহায় কৰে, লগতে গ্ৰথো ভাল কৰে। সেইবাবে আপোনালোকে কলৰ বাকলি লিকুইড সাৰ হিচাপে ফুলৰ গুৰিত দিব পাৰে। তাৰোপৰি কলৰ বাকলিবিলাক শুকুৱাই লৈও শুকান কৰি আপোনালোকে গুড়ি কৰি ফুলৰ গুৰিত দিব পাৰে। 1 চামুচ 1.5 চামুচমান প্ৰতি 15 দিনৰ মূৰে মূৰে এনেদৰে লিকুইড সাৰ দিওঁতেও আপোনালোকে প্ৰতি 15 দিনৰ মূৰে মূৰে দিব, সদায় নিদিব। এয়া কলৰ বাকলিৰ পৰা আপোনালোকে লিকুইড সাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে ক'লোঁ। 2 নম্বৰতে আহোঁ কমলাৰ বাকলিৰ পৰা লিকুইড সাৰ প্ৰস্তুতৰ বিষয়ে। এয়া মই কমলা বাকলি আজি 10 দিনমানৰ আগতে তিয়াই থৈছোঁ। এই কমলা বাকলিখিনি আপোনালোকে এনেদৰে 10 দিনমান তিয়াই থ'ব। তাৰপিছত চেকি লৈ ইয়াৰে 2-3 চামুচ 1 লিটাৰ পানীত দি লৈ আপোনালোকে ফুলৰ গুৰিত দিব পাৰে। ডাইৰেক্ট এনেকৈ দি নিদিব। আপোনালোকে 2-3 চামুচ 1 লিটাৰ পানী দি পেলাই ফুলৰ গুৰিত দিব। ইয়াৰ উপৰি আপোনালোকে এতিয়া উইণ্টাৰ ছিজনত কমলা বাকলি পোৱা যায়, কিন্তু ছামাৰ ছিজনত পোৱা নাযায়। সেইবাবে আপোনালোকে কমলা বাকলি শুকুৱাই লৈও আপোনালোকে গুড়ি কৰি থৈ দিব পাৰে। তেতিয়া কি হয়, আপোনালোকে যেতিয়া এই পাউডাৰখিনি 1 চামুচমান প্ৰতি 15 দিনৰ মূৰে মূৰে ফুলৰ গুৰিত দিব পাৰিব। সেইটো কাৰণে আপোনালোকে এতিয়া কমলা বাকলি শুকুৱাই লৈও থ'ব পাৰে গুড়ি কৰি লৈ। 3 নম্বৰতে আহিছোঁ সৰিয়হ খলি, সৰিয়হৰ পেৰাৰ পিছত পোৱা খলিহৈখিনি। এইখিনি আপোনালোকে লিকুইড সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। 1 লিটাৰ পানীত 2-3 চামুচ দি 3-4 দিন আপোনালোকে তিয়াই থ'ব। তাৰপিছত আপোনালোকে ফুলৰ গুৰিত দিব পাৰে। তাৰ সম পৰিমাণৰ পানী মিক্স কৰি ল'ব। মই এয়া তিয়াই থৈছোঁ। এইখিনি মই সৰহকৈ তিয়াই থৈছোঁ, সেইবাবে মই 3 লিটাৰ পানী লৈছোঁ। মই বেছিকৈ নিদিওঁ, সম্পূৰ্ণ কমটিকৈ 2-3 চামুচ জোখৰ লিটাৰত এনেকৈ দিছোঁ মই। এইখিনি মই ফুলৰ গুৰিত দিম। এনেদৰে আপোনালোকে এইখিনি লিকুইড সাৰ হিচাপে ল'ব পাৰে। দেখিছে ইয়াৰ কালাৰ বেলেগ হৈ গৈছে। এতিয়া মই এইখিনি ফুলৰ গুৰিত দি দিম। এনেদৰে আপোনালোকে সৰিয়হ খলিহৈখিনি আপোনালোকে লিকুইড সাৰ হিচাপে দিব পাৰে। ইয়াত যথেষ্ট মাইক্ৰ'নিউট্ৰিয়েণ্টছ আৰু পটাছিয়াম থাকে, যিবিলাকে ফুলবিলাক আৰু গছজোপাত জোপোহা হোৱাত যথেষ্ট সহায় কৰে। পটাছিয়াম নহয়, ফচফৰাছ থাকে, যিবিলাকে ফুলজোপা
ফুলাত আৰু জোপোহা হোৱাত যথেষ্ট সহায় কৰে। 4 নম্বৰ লিকুইড সাৰ প্ৰস্তুত কৰিবলৈ মই ইয়াৰ পিঁয়াজৰ বাকলি গোটাই লৈছোঁ। এই পিঁয়াজৰ বাকলিখিনি মই 1 মুঠিমান লৈ ইয়াক মই 3-4 দিন পানীত তিয়াই থ'ম। তাৰপিছত এইখিনি মই চেকি লৈ ইয়াৰ সম পৰিমাণৰ বা দুগুণ পৰিমাণৰ পানী দি মই ফুলৰ গুৰিত দিম। এইদৰে আপোনালোকে পিঁয়াজৰ বাকলি লৈ লিকুইড সাৰ প্ৰস্তুত কৰি ল'ব পাৰে। মই আগতেও দেখুৱাইছোঁ আপোনালোকক পিঁয়াজৰ বাকলিৰ পৰা কেনেকৈ লিকুইড সাৰ প্ৰস্তুত কৰিব পাৰি। চাবচোন ভিডিঅ'বিলাক। 5 নম্বৰ লিকুইড সাৰ প্ৰস্তুত কৰিবলৈ এয়া কেঁচুসাৰ 1 মুঠি লৈ আৰু আপোনালোকে ইয়াৰ আধা চামুচ বা 1 চামুচ লৈ পটাছিয়াম আৰু এয়া DAP 6-7টামান দানা লৈ 1 লিটাৰ পানীত আপোনালোকে তিয়াই থৈ গোটেই ৰাতি তিয়াই থ'ব। তাৰপিছত আপোনালোকে ফুলৰ গুৰিত দিব। এইবিলাক সাৰে খুব বেছিকৈ ফুলাত আৰু গ্ৰোথত খুব সুন্দৰকৈ সহায় কৰে। আপোনালোকে প্ৰতি 15 দিনৰ মূৰে মূৰে এই লিকুইড সাৰ দিব পাৰে। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে যেন বেল আইকনটো ক্লিক কৰিব। তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।